बंधु परम गुरु हे श्री कृष्णाय नमः। बंधु परम गुरु हे श्रीमंत शंकर। बंधु परम गुरु हे महाभागवत। प्रथम द्वितीय स्कंधे शरण दूतय। तृतीय चतुर्थे जार हुए उरुदय। नाभि देखे पंचमेश स्थखे बक्षस्थल। सप्तमे अष्टमे कर कमल जुगल। कंठ देख नवमेद खमे जार तुंड। एकादशे लला तदा दशे भैल मुंड। हेन भागवत मूर्ति अति मनोहर। कमल सदृश वर्ण श्याम कलेवर। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। जगत रनाथ महाहरि सिंति बेकता যত্ন করি প্রসন্ন বদন প্রফুল্ল যেন কমল। অরুণ নয়ন প্রকাশয় পদ্ম কুসুমর গর্ভনয়। শ্যামল শরীর যেন লয়ুতপল। শঙ্খ চক্র গদা পদ্মধর গাৱে পীত বস্ত্ৰ ৰুচিকৰ। কণ্ঠত কৌস্তভ প্ৰভাত ৰসুৰ মকৰ কুণ্ডল কৰ্ণে জলে শ্ৰীবৎস প্ৰকাশে বক্ষস্থলে মাথে মণিময় কিৰীটি ইয়ে মনোৰম। অমূল্য ৰত্নৰ গলে হার বাহুত অঙ্গদ চমৎকার। আপাদ পর্যন্তে বনমা লা প্রকাশ
বাস যেন অগ্নি কৰে পৰকাশ উপৰে তাহাৰ মেখলা আতি জল কয় তৰুণ বয়স প্ৰভু স্থিত সৰ্বক্ষণ সমস্তে লোকৰ মহেশ্বৰ বাকয়াতি ৰুচিকৰ মননয়নৰ হৰিষ কৰা বৰ্ধন ভৃতয়নু চিত্ৰ হৃদি পদ্মে আছা প্ৰতিনিত হেন ঈশ্বৰক চিন্তিবে কসৰ্ব অনুব শিশুতি থাকা হৰি খনু বেঢ়াবন্ত লীলা কৰি হেনয় ভাৱনা কৱাবে মনে সমস্তে চিন্তিয়া এহি নয় পাছে একো একো অংগ সয় চিন্তিবে হৃদিত করিয়া মননিষ্ঠ শরণ পঙ্কজ তাপহারি শোভে তাত চিহ্ন শাৰী শাৰী ধ্বজ বজ্ৰ জব অঙ্কুশ আৰু কমল শুনিও কসভা সদশয় কৃষ্ণ কথাইতো সুধাময় আলাস এৰিয়া ৰাত্ৰি দি নেকৰ্ণ ভয়
কৃষ্ণ নাম পৰিহৰা সবে আন কাম দেখা ঘোৰ কলি ডুবাই আহে কেনে কৰি নাহি কয় কৰ্মই আস জানি সাধু সংগে কৰা বাস প্ৰযত্ন কৰিয়া ধৰা গোবিন্দৰ কৃষ্ণৰ দাসৰ দাসনী কহে গোপাল চৰণ দ্বিজ যতনৰ নাৰী ঘোষী কৰাম ৰাম হৰি ৰাম ৰাম ভগৱন্তৰ নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্তি ভৈলা দেখা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈলা যেন মধ্যে মাতোৱাল কতিৰ বস্ত্ৰ কুশিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনু নাখনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিকে শৰীৰ পাৰে তেৱে যোগী ব্ৰহ্মতমিলয় হেৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জলপ্ৰবে হয় এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততয় দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মুক যেন মতে বুজু অভিপ্ৰায় আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন
পঞ্চিয়া মাত যাহাক জানিলে লোকে সমস্ত পাপত হন্তে বিৰকতি হইবে সাক্ষাৎ জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হুয়া জীৱ জগতৰ তা সম্বাৰ কৰি দয়া উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু বৈলাহা তন নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তুজু পাৱে পখিলো শৰণ গুণময় ভক্তিচয় স্বপ্নতো নহুক মোৰ এহি মানে কৰো কিন্তু তজু পদে নীতি একান্ত প্ৰেমৰতি ৰোক মোৰ নোকোৱান কাম সমজ্জাৰ যত জন হুক মাধৱত মন দাকচাৰি বোলা ৰাম 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 বদতি কপিল হৰি শুনা মহামতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ মোৰ গুণ গণ
শ্ৰৱণ নিষ্কামে মুহূৰ্ত যায় নিমজয় নিৰ্গুণ ভকতি এহি কহিলো বুজাই মই সমেতো ভক্তি এৰা এৰি নাই যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম হয় ই কথা নিশ্চয় শুনিও নিৰ্ণয় সালোক্য সমীপ্য মোৰ সাৰূপ্য আৱৰ সাজুৰ্য সহিতে পাঞ্চ মুখ্য ৰুচিকৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলৱে যদি বোলা তেবে তারা ভজে কি কারণ ইহার উত্তর তেবে শুনায় কমন ভকতি সে মাতা তাহ বাৰ মহাফল তাত বিনে আন সবে দেখে অকুশল যোনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও ক মাতৃ তেবে ইহাৰ নিৰ্ণয় মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ ভকতিৰ আগে মুখ্য কোন হয় ভকতিয়ে মোক আতি অধীন কৰ আৱেহি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্ম সামান্যত মান্য মত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু
সাধু সঙ্গে মোর নাম করিবে কীর্তন প্রাণিক নিন্দিয়া মুখ যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় অবজ্ঞা উপেক্ষা দেখ নিন্দা পরিহৰি তেৱে মোক পুজিবেক ভক্তি ভাৱ কৰি অন্যথা পুজিলে মোক ফল কলা পাই স্বৰূপ কৰিয়া মই কহিলো আই যিজনে আপোন পৰ ভেদ কৰয় তাক মই ঘোৰ তৰ দিওঁ মৃত্যু ভয় ঘোৰ সংসাৰত যেই সেই জুনি যাই নাহি বীৰ কতি তৈতে তৈতে দুখ পাই নাৰ কিশোৰীৰ পাই বিষ্ঠা মূত্ৰ খাই তভু তাৰ দেহ এৰি বাক ইচ্ছা নাই বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত তাতে আৰু আনন্দল ভয় প্ৰতিনিত কুটুম্বত মনে আতি কৰি আশকতি বৃদ্ধ সেৱাহীন ভৈল যিষব দুৰ্মতি সাধু সঙ্গে মোর পাৱে নকৰে ভকতি এমন সংসাৰে ভ্ৰমে লোভিয়া দুৰ্গতি বুঢ়া বলধক যেন গৃহস্থে নাদৰে তাকো ভাৰ্যা পুত্ৰ সবে সেহি মত কৰে তথাপি পাপীৰ তাৰ নহি বিৰকতি নলয়ে সাধুৰ সংগ নকৰে ভকতি জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল মাথাৰ পকিল চুল দশন কৰিল বিষ্ঠামূত্ৰে সৰ্জা মাজে পৰিয়া থাকয় চতুৰ্ভীতি বেঢ়ি
হবে কুটুম্বে কান্দয় কুয়া পিতৃ কৈত থয়া আশা দ্ৰব্য অচয় কাণৰ অধীন হুয়া উত্তৰণে দয় হৰি ৰাম হৰি ৰাম কপিল বদতি শুনিও মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যাই স্থিৰ শুনিতে একেলগ হুয়া উদৰ তলবে ঠাই এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন হুয় বদৰি ফলৰ মত পাছে দুই মাসে শিৰ বাহু আদি ভিন্ন হুৱে অংগ ছয় তৃতীয় মাসত লোম আদি নখ চিহ্নলিংগ উপজয় চাৰি মাসে মিলি সাত ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত ছয় মাস ভৈলে জাল যেন শৰ্মে বেৰ হয় তাৰ অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে সমযোগ যাই যেন মতে তৈতে বালক বাঢ়য় তাৰ কথা শুনাই অপ্যায়নী নামে নাৰী গোট তাৰ নাৰীত হুয়াছে বন্ধ স্ত্ৰীৰ অন্তত সেহি মতে সিটো নাৰীৰ আছে সম্বন্ধ সেহি পথে যাই অন্ন পান ৰস মাতৃয়ে যত ভুঞ্জয় তাত হন্তে সিটো সৱালৰ দেহ অতি ক্ষণে বাঢ়ি
ক্ষত প্রতিক্ষণে আতি প্রাণ হুয়ে অন্তর্গত দুখিয়া জীৱৰ শুনিও কৰ দুখ হুয়ে যেন মত জ্বলা টেঙালুন খাৰ আদি কৰি মাৱে খাই যত যত তাৰৰ সজাই শৰীৰে পৰয় মূৰ্ছা যায় সেহি মত হাত ভৰি গল সমৰে বেঢ়ি আছে কুক্ষিত পৰিয়াশয় কিঞ্চিতে কংগ লৰিতে নপাৰে বাহাৰ শতক মাতৃৰ গৰ্ভত পৰিয়া সুময়ী দ্বন্দ্বে যুগ সমজাই আতথা কন্তেও যাৰ দুখ নাই প্ৰণামো তাহা নপায় পঞ্চভূত দেহে পৰিয়া সুময়ী বন্দী হুয়া চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল যদি বোলাই অজ্ঞানীৰ বান্ধ জ্ঞানতে খে নিবৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাত কিবা লাগয় আতেখে কৃষ্ণক সেবিবা লাগে তেবেখে কৃপা হয় কৃষ্ণ কৃপা বিনে জ্ঞাননুপজয় কহিলো